মই দিলদাৰ আপুনি চাই আছে ষ্টুডিঅ' ৰক্সেছ গাইছ মই ক'ত আছোঁ আপুনি বেকগ্ৰাউণ্ডটো চাই আইডিয়া কৰিব পাৰিছে জিমত আছোঁ এতিয়া তো গাইজ ৱেইট লছৰ কথা ক'ম আজি যে ৱেইট লছৰ জাৰ্ণিটো আপুনি যদি নতুন আৰু ষ্টাৰ্ট কৰিব বিচাৰিছে আপুনি আজিৰ পৰা ষ্টাৰ্ট কৰক আপুনি আজিৰ পৰা জাষ্ট দুটা বস্তুৰ ওপৰত ফ'কাছ কৰক প্ৰথম বস্তুটো হৈছে আপুনি কি খাব আপুনি কি খাই আছে সেই বস্তুটো ভাবক কাৰণ আপুনি যি খায় ন সেয়াই আপোনাৰ বডিৰ গঠন হয় মানে আপুনি খোৱাৰ আপোনাৰ বডিৰ যিটো শ্বেপ আছে সেই শ্বেপটো আপুনি কি খাই আছে তাৰ পৰা আল্টিমেটলি ফৰ্ম হয় তো আপুনি দুটা বস্তুৰ ওপৰত গুৰুত্ব দিয়ক যে মই গোটেই দিন ৰেগুলাৰ কিমান সময় শাৰীৰিক ৱৰ্কত দি আছোঁ মানে ব্যায়ামত কিমান সময় দি আছোঁ এজ ৱেল এজ মই কি খাই আছোঁ গাইজ খোৱাটো জাষ্ট কণ্ট্ৰল কৰক খোৱা কণ্ট্ৰল কৰিব নোৱাৰিলে আপুনি মানে কোনো চান্স নাই আপোনাৰ ৱেইটটো ৰিডিউচ কৰাৰ চ' আপুনি খোৱাটো কণ্ট্ৰল কৰক খোৱা কণ্ট্ৰল মানে যিবিলাক জাংক ফুড আছে ফাষ্ট ফুড আছে সেই ফুডবিলাক আপুনি খোৱা এভইড কৰি দিয়ক প্লাছ আৰু যিবিলাক ফুড যিবিলাকে বেছিকৈ ব্লটিং প্ৰব্লেম দিয়ে যেনেকৈ চিম্পল কাৰ্বছ থকা ফুড যেনে আপুনি ক'ব পাৰে যে হোৱাইট ৰাইচ বেছি পৰিমাণে হোৱাইট ৰাইচ খোৱাটো এজ ৱেল এজ মিঠা জাতীয় বস্তু হোটেলৰ বস্তু সেই বস্তুবিলাক আপুনি এতিয়াৰ পৰা আপুনি মানে খোৱা বন্ধ কৰিব লাগিব আৰু তেতিয়াহে আপুনি এটা মেচিভ ৰিজাল্ট পাব নিজৰ লগত চেলেঞ্জ কৰক আৰু যদি আপোনাৰ আহে পাহে জিম আছে তেতিয়াহ'লে জিমত আহক জিমত আহি ৱৰ্কআউট কৰা আৰম্ভ কৰক তেতিয়া দেখা পাব যে উইদিন 15-20 ডেজ আপুনি এটা পাৰ্টিকুলাৰ এটা ধুনীয়া এটা ৰিজাল্ট পাব আজি এটা প্ৰশ্নৰ উত্তৰ দিম আৰু সেই প্ৰশ্নটো হৈছে যে ৱেইট লছ কৰিবলৈ আমি সচৰাচৰ কৈ থাকোঁ বা বহুতে কয় যে প্ৰটিন খাব লাগে কিন্তু প্ৰটিনটো কিহৰ পৰা আমি মেক্সিমাম সংখ্যক প্ৰটিনটো পাম সেই বস্তুটো জানিব লাগে চ' গাইজ মেইন কথা হৈছে যে আপুনি ৱেইট লছ কৰিবলৈ আপোনাৰ বডিত মানে ৰেগুলাৰ আপুনি প্ৰটিনৰ পৰিমাণটো বেছি ল'ব লাগিব আৰু কোনবিলাক খাদ্যত প্ৰটিন বেছিকৈ থাকে সেই বস্তুবিলাক হয়তো আপুনি অৱগত হৈ খাদ্যবিলাকৰ বিষয়ে চ' এতিয়া কথা হৈছে যে মানে প্ৰটিন মেক্সিমাম পৰিমাণে অতি কম খৰচত যিটো বস্তুৰ পৰা পোৱা যায় সেইটো হৈছে কণী মানে কণী এনেকুৱা এটা বস্তু হয় যিটোত অত্যাধিক পৰিমাণে প্ৰটিন পোৱা যায় মানে এগছটো চ' আপুনি যদি ৱেইট লছ আপোনাৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিছে জাষ্ট আপুনি আপোনাৰ ঘৰত যদি ডাম্বেল আছে তেতিয়াহ'লে কথা নাই ডাম্বেল লৈ আপুনি কিছুমান এক্সাৰচাইজ আছে সেই এক্সাৰচাইজবিলাক সৰু সুৰা কৰি থাকক যেনেকৈ শ্ব'ল্ডাৰৰ এক্সাৰচাইজ আপুনি কৰিব পাৰে ডাম্বেল লৈ ছাপ'জ এই বস্তুটো এইটো শ্ব'ল্ডাৰৰ কাৰণে চ' এই এক্সাৰচাইজটো আপুনি তো এনেকৈ 10 ছেট কৰিব পাৰে এজ ৱেল এজ আপুনি বাইচেপৰ এক্সাৰচাইজ মাৰিব পাৰে বাইচেপৰ কাৰণে চ' দুটা ডাম্বেল যদি আপোনাৰ ঘৰত থাকে বা যদি নাথাকে তেতিয়াহ'লে আপুনি জিমত যাওক গৈ সৰু সুৰা কিছুমান এক্সাৰচাইজ কৰক আৰু আপোনাৰ ডায়েটত প্ৰটিন যেনেকৈ এগছ যিটো য়েল্লো আছে ভিতৰৰ য়েল্লোটো আপুনি ল'ব নোৱাৰিব কাৰণ ভিতৰৰ য়েল্লোটোত কি হয় গাইজ ফেটৰ পৰিমাণ বেছি থাকে গাইজ এটা এগছৰ পৰা এৰাউণ্ড 6 গ্ৰাম প্ৰটিন পোৱা যায় টোটেল এটা এগছৰ পৰা তাৰে যিটো হোৱাইট আছে হোৱাইটৰ পৰা এৰাউণ্ড 3.6 গ্ৰাম প্ৰটিন পোৱা যায় চ' আপুনি প্ৰতিদিনে মিনিমাম 3টাকৈ এগছ লোৱা আৰম্ভ কৰক আৰু সেই এগছটো কি হ'ব যে আপোনাৰ যিটো মানে বেড কলেষ্ট্ৰল লেভেল আছে বডিৰ সেই কলেষ্ট্ৰল লেভেলটো কম কৰি পেলাব চ' আপুনি এগছটো আপোনাৰ ডায়েটত এড কৰক এজ ৱেল এজ কিছুমান ডাল আছে ন বিভিন্ন ধৰণৰ ডাল মুগ ডাল তাৰ উপৰিও আৰু আপোনাৰ চানা আছে বাদাম আছে এই বস্তুবিলাক এড কৰক আৰু জাংক ফুড এণ্ড ফাষ্ট ফুড গাইজ এইবিলাক আপুনি ষ্টপ কৰি দিয়ক তো গাইজ আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিয়ক আৰু নতুন আপডেটছ পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি লওক